Hey guys, welcome back to my channel Puja Vlogs অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই মানে অকণমানকৈ লাহেকৈ কথা পাতি আছোঁ কাৰণ সোণু পাপা শুই আছে, সেইকাৰণে এইপিনে সোণু পাপা শুই আছে, সেইকাৰণে অকণমানকৈ লাহেকৈ কথা পাতি আছোঁ। আৰু ভাবিছোঁ আজি একেবাৰে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া হৈছে 7টা। মই অকণমান আগত উঠিছোঁ, উঠি পিনে ঘৰ সাৰি পিনে হাজবেণ্ডক চাহ খুৱাই পঠাই ভাবিছোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিন হৈ গ'ল ৰাতিপুৱাৰ পৰা ভিডিঅ' মই আৰম্ভই কৰা নাই, সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ৰাতিপুৱাৰ পৰাই। এতিয়া কি কাম কৰোঁ নকৰোঁ চব দেখাম আৰু আপোনালোকক। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া যাম কাপোৰ ধুবলৈ কাৰণে। কিমান কাপোৰ ওলাইছে ধুবলৈ কাৰণে মানে নক'ব আৰু। সদায় মোৰ কাপোৰ মানে বহুতেই ওলায় মানে, কাৰণ সৰু ল'ৰা ছোৱালী আছে জানেইতো। আৰু এতিয়া বাচন ধুবলৈ যাম। কালি ৰাতি মই বাচন ধুই থোৱা নাই, সেইকাৰণে এতিয়াই ধুম বাচন। আৰু সকলোকে গুড মৰ্ণিং জনাইছোঁ। আৰু এতিয়া বাচনবোৰ ধুই ল'ম। আৰু আমাৰ সোণু পাপা শুয়ে আছে। শুই থকাৰ কাৰণে মই মানে কামবোৰ সোনকালে কৰি ল'ব পাৰি। উঠি গ'লে মোৰ মানে কাম চব মানে দেৰি হৈ যায়। শুই থাকোঁতে যিমান পাৰোঁ মানে মই কাম আগবঢ়াই ৰাখোঁ। আৰু অকণমান আমাৰ পিছফালটো ইগন'ৰ কৰি দিব, জানেইতো দুখীয়া মানুহ কি কৰিম ন, ভঙা চিঙা এইবোৰ আছে আৰু পিছফালটো। পাছত আৰু চব ঠিক হ'লে কৰিম আৰু চব এইবোৰ ঠিক ভগৱানৰ আশীৰ্বাদত। যদি ভগৱানে কেতিয়াবা আমাক দিয়ে আৰু তেতিয়া আমি চব পিছফালবোৰ এইবোৰ চব ঠিক কৰিম আৰু। এতিয়াতো এনেকুৱাই থাকিব লাগিব আৰু কি কৰিম কওক। এতিয়া মই বাচনবোৰ ধুলিছোঁ, তাৰপিছত কাপোৰো ধুম, চোতালো সাৰিম। মানে কি ক'ব আৰু বহুত কাম আছে। ৰাতিপুৱা সময়ত মানে বহুতেই কাম থাকে। যদি মই ৰাতিপুৱা সময়ত কাপোৰবোৰ ধুই বা গা পা ধুই লওঁ, তেতিয়াহ'লে মোৰ মানে গোটেই দিনটো মানে অকণমান কামৰ মানে ৰেহাই পোৱা যায় আৰু। নহ'লে এতিয়া যদি কাপোৰবোৰ ধুই নথওঁ, পাছত গৈ ধুম বুলি থৈ দিওঁ, তেনেহ'লে মোৰ কাম আৰু দেৰি হৈছে। সেইকাৰণে মই আৰু ভাবিছোঁ ৰাতিপুৱাই কাপোৰবোৰ ধুই চব কাম বন কৰি লওঁ আৰু একেবাৰে। তেতিয়ালৈকে মোৰ মানে গোটেই দিনটো অকণমান মানে ৰেহাই পোৱা যাব মানে আৰু কামৰ পৰা। এতিয়া মোৰ বাচনবোৰ ধোৱা কমপ্লিট হৈ গ'ল। এতিয়া আহি গৈছোঁ মই কাপোৰবোৰ ধুবলৈ কাৰণে। কাপোৰ মোৰ বহুতেই ওলাই গৈছিলে। আৰু যদি সোণু পাপা যিমান দেৰিলৈকে শুই থাকিব, সিমান দেৰিলৈকে মই মানে সোনকালে কামবোৰ মানে কৰি ল'ব পাৰি। কিন্তু সোণু পাপা উঠি গ'লে মোৰ মানে চব কাম মানে দেৰি হৈ যায়। সেইকাৰণে মই ৰাতিপুৱাই যিমানে মানে পাৰোঁ ৰাতিপুৱাই চেষ্টা কৰোঁ সোনকালে কামবোৰ কৰিবলৈ কাৰণে। এতিয়া মই মানে ৰুটি মানে পাছত গৈ বনাম আৰু। মাও শুই আছে। এতিয়া কাপোৰবোৰ ধোৱা হৈ গ'লে তাৰপিছত আকৌ চোতালো সাৰিব লাগিব। মানে কাম আছে বাৰু। চোতালো সাৰিব লাগিব, চোতাল সাৰিম। তাৰপিছত এইপিনে অকণমান লেতেৰা হৈ আছে, এইবোৰ চাফা কৰিব লাগিব। আগফালটো অকণমানকৈ মানে এইবোৰো চাফা কৰিম। তাৰপিছত আৰু গা পা ধুম আৰু। তাৰপিছত পূজাও দিব লাগিব মোৰ, পূজাও দিম।
এতিয়া একেবাৰে গা পা ধুই চব কাম বন কৰি আহি গ'লোঁ। দেখিছে এইটো কি কাম কৰিলোঁ নাই কৰা ৰাতিপুৱাৰ পৰা। এতিয়া একেবাৰে চব কাম বন কৰি তাৰপিছত আহি গ'লোঁ। মাথাত কাপোৰ আছে, মাথাটো মই অকণমান ধুই দিছোঁ। বহুত দিন লেতেৰা হৈ আছে যে ধোৱা নাই, সেইকাৰণে মাথাটো ধুই দিছোঁ। তাৰপিছত এতিয়া কেইটা বাজিছে? 8:30 হৈ গ'ল। এতিয়া যাম পূজা দিবলৈ কাৰণে। পূজা দি পিনে আহি পিনে তাৰপিছত খোৱা বনাম। তাৰপিছত আৰুতো বহুতেই কাম আছে, গোটেই দিনটোৱে পৰি আছে কামৰ বাবে। মানে এনেকুৱাকৈ মোৰ ৰাতিপুৱাটো আৰম্ভ হয়। দেখিছেইতো আজি অকণমানকৈ দেখাবলৈ চেষ্টা কৰিছোঁ ৰাতিপুৱাৰ পৰা কি কৰোঁ নকৰোঁ। সেইকাৰণে ভাবিছোঁ আজি অকণমানকৈ দেখাই দিওঁ, সেইকাৰণে দেখাই দিলোঁ। আৰু তাৰপিছত চোতালটো সাৰিছোঁ, তাৰপিছত আৰু কিবাকিবি কাম কৰি পিনে গা পা ধুই তাৰপিছত আহি গ'লোঁ। এতিয়া যাম পূজা দিবলৈ কাৰণে। বিচনা এতিয়া উঠাই নাই, বিচনা পাছতকৈ উঠাম আৰু পূজা দি পিনে আহি পিনে তাৰপিছত বিচনাটো উঠাই দিম। আৰু চুনু পাপা উঠিয়ে গ'ল আমাৰ। উঠি পিনে তাৰ মানে জেঠাইৰ ঘৰতে আছে, খেলি আছে। তাৰপিছত তাকো খুৱাব লাগিব। আকৌ ৰুটি বনাম, চব্জি বনাম। হাজবেণ্ড আহিব দোকানৰ। হাজবেণ্ড ৰাতিপুৱাই গুচিয়ে গ'ল দোকান খুলিবলৈ কাৰণে। তাৰপিছত শাহু মাৰ গাটো বেয়া মানে অকণমান, শাহু মাকো চাব লাগিব। এনেকুৱাকৈ মোৰ আৰু দিনটো চলি থাকে। আৰু তেনেহ'লে ভিডিঅ'টো চাই থাকক। মোৰ পূজা দিয়া হৈ গৈছে। এতিয়া আহি গৈছোঁ কাপোৰবোৰ মেলিবলৈ কাৰণে। কাপোৰবোৰ ধুই দিছিলোঁ যে মেলাই নাই, পাহৰিও গৈছিলোঁ বাৰু মই মেলিবলৈ কাৰণে। এতিয়া মোৰ পূজা দিয়াও হৈ গ'ল। এতিয়া আহি পিনে কাপোৰবোৰ মেলি লৈছোঁ। ৰ'দ আছে, ভাবিছোঁ সোনকালে শুকাই যাব কাপোৰবোৰ, হয়নে? সোনকালে মেলি দিলে মানে পিছফালে থাকিলে মানে কাপোৰ পিছফালেই থাকি যাব। মই পাহৰিয়ে গৈছিলোঁ মেলিবলৈ কাৰণে। এইপিনে আমাৰ চুনু পাপা তাত জেঠাইৰ ঘৰতে খেলি আছে, তাকো আনি পিনে খুৱাব লাগিব। তাৰপিছত ৰুটিও বনাম, চব্জি বনাম। এইপিনে আমাৰ চুনু পাপাই চাইকেললৈ ওলাই গ'ল খেলিবলৈ কাৰণে। তাৰ মানে ৰাতিপুৱা হ'লে মানে চাইকেলটো লাগে, আৰু চাইকেলটো লৈ পিনে এনেই খেলি থাকে। চলাবতো নোৱাৰে নিজে, আমি কেতিয়াবা বহাই পিনে চলালেহে চলাই দিওঁ আৰু, কিন্তু নিজেতো চলাব নোৱাৰে। আৰু এনেকুৱাকৈ চাইকেলটো ঠেলি লৈ যায়, আকৌ ঠেলি আনে। এনেকুৱাকৈ দিনটো মানে খেলি থাকে। আৰু অকণমান দেৰি মোবাইলো চাব। মোবাইলটো মানে চোৱাৰ বাবে মই মানে ভিডিঅ' কৰিব নোৱাৰোঁ, কাৰণ মোৰ এটাই মোবাইল, মানে তাকো দিব লাগে মোবাইলটো চাবলৈ কাৰণে। নহ'লে মোবাইলটো নিদিলে মানে কি উৎপাত কৰি থাকে যে, অকণমানকৈ দি দিওঁ মোবাইলটো চাবলৈ কাৰণে। অকণমান মোবাইলটো চালে মানে তাৰ হৈ যায়, বেছি নাচায় বাৰু, অকণমানকৈ মোবাইলটো চায়। অকণমান মানে গাড়ী এইবোৰ মানে কাৰ্টুন চায়। আৰু ইয়াৰ কাপোৰ মেলি আহি গ'লোঁ ৰুটি বনাবলৈ কাৰণে। এইপিনে মই চব্জি বনাবলৈ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু এইপিনে মই কেৰাহীত তেল গৰম কৰি পিঁয়াজ এটা দি দিছোঁ, বিলাহী, ধনিয়া, জলকীয়া, তাৰপিছত জিৰা, তাৰপিছত হালধি, নিমখ চব দি পিনে মছলাখিনি ভালদৰে ভাজি পিনে এইপিনে মই মগুখিনি মানে গোটা মগুখিনি বইল কৰি থৈছিলোঁ। গোটা মগুৰে মানে তড়কা টাইপৰ কিবা এটা বনাম, আৰু এনেই চিম্পুলকৈ বনাইছোঁ। আৰু মছলাখিনি ভাজি পিনে এতিয়া মই বইল কৰা মগুখিনি ইয়াত দি দিছোঁ। দি পিনে ভালদৰে ভাজি পিনে মই পানী দি দিম। এনেকুৱাকৈ চিম্পুলকৈ বনাইছোঁ। আৰু পিঁয়াজ, নহৰু, তাৰপিছত মছলা, বিলাহী এটা দি দিছোঁ কাটি পিনে, এনেকুৱাকৈ বনাইছোঁ।
এতিয়া মই অকণমান চাহ খাই লৈছোঁ ৰাতিপুৱাৰ পৰা একো খোৱাই নাই এতিয়া মই চব্জিও বহাই দিছোঁ আটা সানিম তাৰপিছত অকণমানকৈ চাহ খাই লওঁ চাহটো খাই লওঁ এতিয়া মোৰ তৰকা ৰেডি হৈ গ'ল আৰু চবকে মই এতিয়া খোৱা দি দিম আৰু এতিয়া আমাৰ খোৱা লোৱা চবকে খুৱাই বাচন ধুই পিনে চনু পাপাকো খুৱাই লৈছোঁ ময়ো খাই লৈছোঁ এতিয়া আহি গ'লোঁ একেবাৰে ৰান্ধিবলৈ কাৰণে দুপৰীয়াৰ খোৱা লোৱা ৰান্ধিবলৈ কাৰণে আহি গ'লোঁ এইপিনে মই শুকান মাছ ভাজি আছোঁ শুকান মাছৰ চাটনি বনাম কেনেকুৱাকৈ বনাওঁ দেখাম আপোনালোকক সকলোৱে এইপিনে মই শুকান মাছখিনি প্ৰথমে অকণমানকৈ তেল দিছোঁ দি পিনে ভাজি লৈছোঁ আৰু এইপিনে মোৰ মানে দালি চম্বাৰ দিম আৰু কেৰাহীত তেল গৰম কৰি পিনে পাঁচফোৰণ আৰু শুকান জলকীয়া এটা দি পিনে ভাজি পিনে মই দালিটো চম্বাৰ দি ল'ম আৰু চিম্পলকৈ তাৰপিছত এইপিনে মই শুকান মাছখিনি ভালদৰে ভাজি লৈছোঁ একেবাৰে মানে ভালদৰে ভাজি লৈছোঁ ভাজি লৈ কি কৰিম চাই থাকক শুকান মাছখিনি পটাতে পিহি ল'ম মোৰ শুকান মাছ ভজা হৈ গ'ল এইপিনে এটা পিঁয়াজ লৈ লৈছোঁ শুকান জলকীয়া 4-5টামান শুকান জলকীয়া লৈ লৈছোঁ লৈ পিনে প্ৰথমতে মই পিঁয়াজ আৰু শুকান জলকীয়াখিনি পটাতে মানে পিহি ল'ম এইপিনে মই পিঁয়াজ আৰু শুকান জলকীয়াখিনি পিহি লৈছোঁ তাৰপিছত শুকান মাছখিনি দি পিনে পিহি ল'ম এইপিনে ইয়াত মই কিন্তু নহৰু দিয়া নাই অকল কেঁচা পিঁয়াজ আৰু শুকান জলকীয়াই দিছোঁ আৰু শুকান মাছ এই তিনিটা বস্তুৰে শুকান মাছৰ চাটনি বনাই ল'ব আৰু খাবলৈ এনেকুৱাকৈ বনালে বহুত টেষ্ট লাগে খাই চাব আপোনালোকে আমাৰ বেংগলী মানুহৰ ষ্টাইলত বনাইছোঁ শুকান মাছৰ চাটনি খাবলৈও টেষ্ট হয় এনেকুৱাকৈ বনাই খাই চাব ঘৰত আৰু এপিনে মোৰ ৰেডি হৈ গ'ল শুকান মাছৰ চাটনি ইয়াত নিমখ অকণমান সানি ল'ব আৰু ৰেডি হৈ যাব শুকান মাছৰ চাটনি এতিয়া হাজবেণ্ডে বজাৰ কৰি লৈ আহি গ'ল মানে বজাৰৰ যি চব্জি আছে চব লৈ আহি গ'ল দাংগুটি কেৰেলা জিকা পটল তাৰপিছত বিলাহী ভোল শাক জলকীয়া কোমোৰা ৰঙালাও বিলাহী নেমু টেঙা চব লৈ আহি গ'ল আৰু একেবাৰে এইপিনে মোৰ মাছ ভজা ৰেডি হৈ আছে আৰু এইপিনে মই মাছৰ কাৰণে চব্জিও বহাই দিছোঁ আলু দি পিনে মাছ চব্জিটো বনাম কেৰাহীত তেল গৰম কৰি পিনে গোটা জিৰা তেজপাত তাৰ দিয়াৰ পিছত আলুখিনিও লগতে দি দিছোঁ দিয়াৰ পিছত হালধি নিমখ দি পিনে অকণমান ৰঙাকৈ ভাজি পিনে মই ইয়াত মছলা দি দিম জিৰা ধনিয়া জলকীয়া দি পিনে তাৰপিছত মছলাখিনি একেলগে আলুৰ লগত মিক্স ভাজি পিনে পানী দি দিম আজি নেদেখালোঁ আৰু কেনেকৈ বনাইছোঁ চিম্পলকৈ বনাইছোঁ পিনে দালি শাক এইটো মানে পাতৰ বৰ আৰু পিনে মাছৰ চব্জি এয়াই আজি আমাৰ দুপৰীয়াৰ লাঞ্চ খাই বৈ আহি গ'লোঁ একেবাৰে ৰেডি হৈ গৈছোঁ এইটো মই শাৰী পিনি একেবাৰে ৰেডি হৈ গ'লোঁ এতিয়া যাম মামা ঘৰত পূজা আছে শীতলা পূজা আছে তাত যাম মামা ঘৰত আৰু আমাৰ চুনু পাপা ৰাতিপুৱাই গুচি গ'ল তাৰ ককাকৰ লগত মানে মোৰ দেউতাৰ লগত এতিয়া মই যাম মই চবকে খুৱাই লৈ ৰন্ধা বঢ়া কৰি চব কাম বন কৰি চবকে খুৱাই লৈ এতিয়া যাম এতিয়ালৈকে হাজবেণ্ড অহা নাই হাজবেণ্ডৰ কাৰণে ভাত বাঢ়ি থৈছোঁ আহি খাই ল'ব আৰু মই এতিয়া অকলেই যামগৈ ওচৰতেহে বেছি দূৰ নহয় ওচৰতে সেইকাৰণে মই অকলেই যামগৈ আৰু হাজবেণ্ড আহোঁতে অকণমান দেৰি হৈ যাব চুনু পাপা মানে এইপিনে দিগদাৰ কৰি আছে মা যাম মা বুলি কৈ আছে সেইকাৰণে আৰু মই সোনকালে যাওঁগৈ এইপিনে মই ৰেডি হৈ গ'লোঁ মানে কি অকল ক্ৰীমটো লগালোঁ আৰু লিপষ্টিকটো লগালোঁ মূৰটো শুনিলোঁ এয়াই মোৰ ৰেডি মই আইনা বেছি নলগাওঁ এনেকুৱাকৈ যাওঁ আৰু তেনেহ'লে যাওঁ ব'লক আপোনালোককো দেখাম কেনেকুৱাকৈ পূজা হৈছে কি হৈছে চব দেখাম আপোনালোকক এইপিনে আমাৰ ঘৰত আহি বহি গৈছোঁ মই মামা ঘৰ এতিয়ালৈকে যোৱাই নাই
আৰু কেতিয়াবা আমাৰ ঘৰটো আপোনালোকক ভিডিঅ' কৰি দেখাম। আমি ভাড়া ঘৰে থাকোঁ, নিজৰ ঘৰ নহয় আমাৰ। যিয়ে আমাৰ ঘৰটোত আছে সেইটোৱে দেখাম। ভঙা ঘৰলৈও মানে নিজৰ ঘৰেই হয় আৰু, হয়নে? এইপিনে পূজাৰ নিয়মবোৰ কৰি আছে, এইপিনে চবে সেৱা কৰি আছে। আপোনাৰ মাহী আছে, মামী, আমাৰ মা, আইতা চবেই আছে। চবেই এইবোৰ নিয়ম কৰি আছে, কিন্তু মই ভালদৰে আপোনালোকক দেখুৱাব পৰা নাই ভিডিঅ'টো। কিন্তু পূজাটো বহুত ধুনীয়াকৈ হয়, শীতলা পূজাটো। মই অকণমানকৈ জাষ্ট দেখাইছোঁ আপোনালোকক, বেছিকৈ দেখুৱাব পৰা নাই। কাৰণ সকলোৱে আছিলে, ভিডিঅ' মানে কৰাটো মানে চবে ভাল নাপায়, সেইকাৰণে মই কৰা নাই আৰু অকণমানকৈ কৰিছোঁ। বেলেগ কেতিয়াবা মানে পূজাটো হ'লে মই দেখাম ধুনীয়াকৈ আপোনালোকক। এনেকুৱাকৈ সেৱা কৰি পিনে পানী ছটিয়াই মানে বটা দি পিনে এনেকুৱাকৈ নিয়ম কৰিছে। পিনে পূজা শেষ হৈ গ'ল, এতিয়া প্ৰসাদটো খাই লৈ লওঁ আমি। এতিয়া বহি আছোঁ, যামগৈ আৰু হাজবেণ্ড নাহে, অকলেই যামগৈ টমটমত, ওচৰতে আৰু। এইপিনে আমাৰ চুনু পাপা শুয়ে গ'ল, আৰু মই মানে মামা ঘৰৰ পৰা আহি একো ভিডিঅ' কৰা নাই। তাতো মই ইমান এটা ভিডিঅ' কৰিব পৰা নাই, অকণমানকৈ কৰিছোঁ। কাৰণ সকলোৱে থাকেতো জানে, সকলোৱেতো ভাল নাপায় ভিডিঅ' এইবোৰ। আৰু মই ইউটিউব কৰিছোঁ, সকলোৱেতো মানে কি ক'ম আৰু, এতিয়া নকওঁ এইবোৰ কথা, পাছত ক'ম আৰু। এতিয়া ৰাতিকৈ এইবোৰ কথা নকওঁ। তাত গৈ পিনে আৰু বেছি ভিডিঅ' কৰা নাই। মামা ঘৰৰ পৰা আহোঁতে মোৰ 8টা 8:30 হৈ গৈছিলে। আহি পিনে মই একো ভিডিঅ' কৰিব পৰা নাই, মানে চুনু পাপা অকণমান মানে দিগদাৰি দি আছিলে, সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই। আহি পিনে আকৌ সোনকালে ভাত বনাইছোঁ আৰু কিবা কিবি বনাই পিনে তাৰপিছত সকলোকে খুৱাই, তাৰপিছত বাচন ধুই এতিয়া আহিছোঁ শুবলৈ কাৰণে। এতিয়া 12টা বাজে, এতিয়া 12টা বাজে। ৰাতিপুৱা 7টাৰ পৰা 12টালৈকে মোৰ মানে নন ষ্টপ কাম চলিয়ে থাকে, আৰু মোৰ মানে ৰেষ্ট কৰিবলৈ মানে সময় নাপাওঁ মই। এইটোৱে মোৰ লাইফ আৰু। তেনেহ'লে আজিৰ কাৰণে ভিডিঅ' ইমানেই সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে। তেনেহ'লে আজিৰ কাৰণে বাই। আকৌ কালিলৈ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিম।